হাই গাইজ, ৱেলকাম টু নুৰুল ব্লগছ। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব আৰু লগতে মোৰ ভাল পোৱা ভিডিঅ'টো চাই থাকক আৰু নতুন নতুন ভিডিঅ' পাই থাকিব। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু মোৰ লগত আছে কুনি। চাই থাকক এইকেইটা। Hi guys, পানি চাব যাম। আমি হাত ডাকো যাম। আমি পানি চাব যাম, হাত ডাকো যাম। লাইক শেয়ার করে দিব। আৰু আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে চাই থাকক। এতিয়া আমি যাব ওলাইছোঁ। Hi guys, এতিয়া আমি ইয়াতে আছি। আব্বাই ধৰা নাই, এবাৰ মই ধৰছে আৰু মই এতিয়া যাব ওলাইছোঁ। ইয়াতে নাথাকো দিয়া। আৰু এটা ভিতৰত আছে আমাৰ লগৰ ৰখি আৰু আমাৰ চাবি ওলাইছোঁ। যাব 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 ৰবা চন্দ্ৰ ৰবা চন্দ্ৰ চিন্তা লাগব না মাগে লাগব কেনে লাগব ও পাল কিস্তা মই তে যাম না নাই মই যাম নামটা লাগব তো মস্ত কষ্ট হোক আছে দিয়া এই আমার আব্বাক দেখে দাও রবা গাড়ি আগমা করে দিবা লাগে এই গাইস এই চিতা আব্বা আসিফ এই সি খুশ নেবি পড়বি এই গাড়ি এখন গাড়ি ওলাইছি যাবা বসিয়া হাই দি আব্বা হাই দিবা না রে গাড়ি লইছি এই মলতে ভাঙলা দে আজি কষ্ট মলতে আরে এই ইচ্ছু আব্বা কলা মান গাড়ি যাবা লাইছিল এই তো মক এই আমি যাব উচিত এই এই যাবা ওলা কষ্ট করে আব্বা দেখি দিবা কি পে হইছে তাতে এটা দেখি বানরা দিয়া আর আবার সরি বুকুম পারে যদি পারে আমার কথা লাগবে বুকুম পারে এই তাহলে বুকুম খাবা লাগিব আমি যাই পানি সাবা এই আমি আই পারি ভিডিওটা তাকে রাখে তো আস্তে সিলকিটা কোসিল না আই আর ইটান পাথার যাই দেখো হাই পুরাই গাড়ি ফ্যান এই যাই এখানে আমি পাই যাই মিন রাস্তা পালিবে মিন রাস্তা পালো আমি রাস্তা পারু না আমি দেখে যাই আমি যাই আসি যাবি না লাইট ভাঙবো এটা ঘুমা না আমি না পরে না গাড়ি এই গাইস দেখছে না পানি এই ধানগুলা তলত গেছি এইগুলা ধান সব তলত গেছি এই বাইক ধুই আছে বাইক ধোৱা আৰাম হৈছে আৰু না গাড়ী ধুই আছে ভাই ইয়াতে বঢ়িয়া আৰাম হৈছে বেছি সিচাৰি লাগে ধান তলত গেছি দেখছে না সিহঁতৰ আকৌ হেৰি নাই দিয়ানে নহৈছে সিচাৰি লাগে বাইক ধুই আছে আমার নুরুল ভাই সবে সাপোর্ট করক সাবস্ক্রাইব করক যিমান পারে শেয়ার করক লাইক করক ভাল লাগছি সবে মরম করক নিশ্চয় আগবাড়িব সবে আগবাড়ি আছে ও নুরুল ভাই আগবাড়িব এতে ও ভাই কি ক কি বলি কেনে হল পানী সবে সাবস্ক্রাইব করক এ পানি আর কি কম আর এনেকে বরফন দিতে গেলে আর পানি আর কি হবে পানি তো গোটে অসমবাসীয়ে গম পায় পানি বহুত বাঢ়ি আছে এই ভাই দেখছ না এই এখন বাইক লৈ আহিছে এখন পাতা ফালি আহিছে একদম এই চাও এই পানী মাজত এতিয়া আমি চাৰক ক'লে পানী দেখিছে এইটো চব ধান চান তল গৈছে এই চাও মানুহবিলাক ধান কাটিব নিলে
বুজিছা না এতিয়া কি কৰোঁ উপায় নাই আৰু তাৰে মাজতে কিছুমানে কাটি আছে এইবিলাক ধান আমাৰো আমাৰ ভাগিনে পানী খচি আছে আপোনালোকে দেখিছে ইমান পানী হৈছে এই চাওক বেয়াও লাগে খেতিয়কৰ কাৰণে ইমান কষ্ট কৰি কৰিছে তথাপিও যেতিয়া আৰু কাটিব নাপায় কি কৰিবি উপায় নাই আৰু পথাৰত ঘৰ এইবিলাক ওচৰত তল গৈছে আপোনালোকে চাই আছে এই বিল্ডিঙত কোনোবা থাকিব আছে ওপৰত উপায় নাই আৰু ক'ত থাকিব সেইকেইটা ঘৰ তল গৈছে দেখিছে না যেতিয়া পানী শুকায় আৰু দোৱা কৰক ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত দোৱা কৰক আৰু শূন্য দে পানী শলকান্দি শুকায় কালি পাৰে যেতিয়া ৰ'দ দিয়ে আৰু এই মেটেকা দেখিছে না মেটেকা চাই লওঁ মেটেকা দেখিছে না পানী বেছি পাইছে কেনে লাগিল আম্মা পানী খুচি হা লাগছি চব কল গৈছি মাথা দেখছে না এই পানী দেখছে না কিমান দোৱা পানী দেখিছে কিমান দোৱা আৰু আছে বহুত যাব আছে বহুত দোৱা একদম ইমান দোৱা তাৰমানে আচৰিত আৰু আচৰিত ইমান পানী হৈছে এইগিলা আম্মাহঁতক থৈ আহিছোঁ আম্মাহঁতক নথাৰ কাৰণে এইয়া পানী চাবা আহিছে দেখছে না এন্ত চাবা আহিছে দেখিছোঁ গৰু আমাৰ গৰু হয় এইগিলা এটো গৰু আমাৰ এইগিলা আমাৰ গৰু এটো গৰু আমাৰ এতিয়া উপায় নাই আৰু পথাৰত চব পানী হৈছে যেতিয়া আৰু ৰাস্তাতে থ'ব লগাত পৰিছে গৰুবিলাক পদাচাৰ কষ্ট হৈছে আৰু ইমান কষ্ট হৈছে আচৰিত আৰু মানুহবিলাক কষ্ট হৈছে আৰু উপায় নাই আৰু কি কৰিব আৰু ধান কাটিছে দেখিছে না কিমান ধাৰ বৈছে পানীৰ ইমান মানুহ চাব আহিছে এইয়া ঢেঁকী জাল পাতিছে দেখিছে না নাৱৰ দি নাৱত বহি আছে দুটা আমি দলঙৰ ওপৰত বহি আছোঁ আপোনালোকক দেখিছোঁ আৰু যেতিয়া চাই আছে ছাবস্ক্ৰাইব কৰি দিব হা বাইকত উঠি যাই আছোঁ দেখালো হা এই চা কেঁচা ধান কাটি আছে মানুহে উপায় নাই আৰু কেঁচা হ'লেও কাটিব লাগিব গৰুৰ লৈ হ'লেও কাটছি উপায় নাই আৰু চাইকেল 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 তলত গেছি আমি মেকটাৰ মাজেদি গেছোঁ আৰু মেকটাৰ মাজেদি আপোনালোকক দেখালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দাবাই দিব আৰু তেতিয়া এই নতুন ভিডিঅ' পাব আৰু